হেল্ল' বন্ধুসকল, ভালে আছেনে আপোনালোকে? মোৰো ভালে বাৰু। বৰ্তমান এইখন আমাৰ পুৰণা ঘৰ, মানে ইয়াতে নতুনকৈ এখন সপোনৰ ঘৰ বনাম বুলি মানে আশা কৰি আছিলোঁ, কিন্তু সেই আশাত মানে মামাই একদম সম্পূৰ্ণ ঘৰখন মানে দি দিলে। তো আমিও লাহেকৈ মানে ইয়াতে খুঁটাটো পুতা হ'ল আৰু ইফালে খুঁটা পুতি মানে জেগাকণ খালী কৰি দিছোঁ। তো এইখনেই আছিলে আমাৰ পুৰণা ঘৰখন। তো ইফালে চাৰিওফালে বেৰ চেৰ মানে পূৰা ঠিক কৰা, বালি শিল বালি ৰদ চিমেণ্ট ইটা সকলো মানে লাহে লাহে কৰি জমা কৰা হ'ল। তাৰপিছত এইকণ জেগাতে আমি বনাম বুলি মানে থিৰাং কৰা হ'ল। তো ইফালে গৈ মানে চালোঁ যে কোনফালে ঠিক হ'ব, চাই একদম মানে মই মেলি জেগাটো মানে দেখুৱাই দিম বুলি ৰেডি হৈ আছোঁ, মানে কৈ আছোঁ মানে আমাৰ এইখিতে বনাব লাগিব জেগাটো বুলি, ঘৰটো আৰু এইখিতে বনাম। তো এইটোৰ কাৰণে ইফালে খুঁটিটো আমি পুতিলোঁ, যিটো নেকি নিয়ম কৰিব লাগে কৰা হ'ল। কৰাৰ পাছত মানে কেইদিনমান বৰষুণ দিয়াৰ কাৰণে ৰখি গ'লোঁ। তাৰপিছত আৰু এতিয়া লাহে কৰি মানে জেগাটোত মানে ধুনীয়াকৈ ফাউণ্ডেশ্যন মাৰিম বুলি জেগাটো মানে মই মানুহজনক কৈ আছোঁ, মানে এইকণ জেগাতে ইয়াতে ঘৰখন মানে বনোৱা হ'ব, ধুনীয়া কৰি মানে ইয়াতেই বনাম বুলি কৈছে। তাৰপিছত এয়া আমাৰ লাহে কৰি মানে ফাউণ্ডেশ্যন দুদিনৰ পাছত উঠোৱাই হৈ গ'ল। তো এইফালে উঠাই মেলি ৰেডি হৈ গ'ল। সপোনৰ ঘৰটো সপোনৰ আগতেই থৈ দিছোঁ, মানে মামাই ঘৰটো যে দিছে তাৰ লগতে আমিও যে অলপ মিলাই পেলাই বনাব পাৰিছোঁ, সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। তো বন্ধুসকল, এনেকুৱা মানে ভাল লাগিছে মামাই দিয়াৰ লগতে যে আমিও সপোনটো অলপ পূৰা কৰিব পাৰিছোঁ, বহুত দিনৰ আশা। তো মানুহৰ চবৰে এটা এটা সপোন থাকে ন। বৰষুণ দিছিলে, তো সেইটো কাৰণে মানে এৰি দিলোঁ। তাৰপিছত আকৌ দুদিনৰ পাছত ইমানখিনি মানে ঘৰটো উঠোৱা হ'ল ফাইনেলি লাহে কৰি। তো বন্ধুসকল, আমাৰ মানে সপোনটো পূৰা হ'বলৈ গৈ আছে লাহে লাহে, মানে এইফালে একদম ধুনীয়াকৈ মানুহজনে মানে দেখুৱাই দিছে আৰু দেই। তো ময়ো মানে পিছে পিছে ঘূৰি আছিলোঁ আৰু তাৰপিছত আৰু এইফালে ঘৰটোত 2টা ৰুমৰ বনাই আছোঁ। তো লাহেকৈ আৰু বনাম আৰু বুলি ভাবিছোঁ আৰু পিছফালে। তো এইফালে পূৰা ঘৰৰ ভেটিটো দেখুৱাই দিলোঁ আপোনালোকক। তো আপোনালোকৰ কেনে লাগিছে ক'ব দেই। মোৰ কিন্তু খুবেই ভাল লাগিছে, কাৰণ মামাই সহায় কৰিছে। লাষ্টত এয়া আমাৰ ঘৰটো মানে ফাইনেলি ইটা গাঁঠা হৈ গ'ল। তো 2টা ৰুমৰ কাৰণে ইটা গাঁঠি আছে, মিস্ত্ৰী লগাই আছে মানে। তো আজি মিস্ত্ৰী অহা নাই মানে বৰষুণ দিলেতো ৰাতিপুৱা, সেইটো কাৰণে অহা নাই। সেইটো কাৰণে আৰু আমি ইমানতে থৈ দিলোঁ আৰু মিস্ত্ৰীকেইটাক থাক বুলি কৰি। তো এইফালে আমাৰ ঘৰটো মানে লাহে লাহেকৈ মানুহজনে মানে পূৰা দেখুৱাই আছে ঘূৰি পকি, আৰু মই আৰু পিছে পিছে ঘূৰি থাকোঁতে গৈছে আৰু। তো এইফালে বন্ধুসকল, আমাৰ ঘৰটো মানে সপোনৰ ঘৰটো আৰু সপোনৰ চবৰেতো থাকে না এখন এটা সপোন, ধুনীয়াকৈ ঘৰখন এখন লাগে যিয়ে নহওক বুলি। তো এইখনেই আমাৰ সপোনৰ ঘৰ, পুৰণা ঘৰৰ ভেটিৰ আগত মানে ধুনীয়াকৈ বনাই দিয়া হৈছে। তো মামাক বহুত বহুত ধন্যবাদ, আমাক যিকণ সহায় কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ মামাক।